পাই গ'লোহি হস্পিটেল। গুড মৰ্ণিং এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে আৰু ৰাতিপুৱাৰ পৰা খোজকাঢ়ি আহি আছে। এইপিনে দেখিছোঁ ছাতি ধৰি ধৰি আহি আছে মোক হাতত মোনা লৈ। আৰু এইপিনে আয়ান মানে এতিয়া যাম হস্পিটেল। আয়ানৰ অলপ প্ৰব্লেম হৈ আছে, মানে অলপ হাতত কিবা কিবি উঠিছে, তাকে দেখাব যাওঁ। আৰু বজাৰো কৰিবলগীয়া আছে, দুইটা কামতে ওলাই আহিছোঁ আৰু দেখাই থাকিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু খোজকাঢ়ি আহিছোঁ কি কাৰণে, মানে আমাৰ স্কুটিখন অকণমান বেয়া হ'ল, তাকে ভাল কৰিব দি থৈ আহিছে ৰাতিপুৱাই, সেইকাৰণে এতিয়া খোজকাঢ়ি আহি আছোঁ। আহি পাই গ'লোহি হস্পিটেল। এতিয়া আয়ানক দেখাই লওঁ ফাৰ্ষ্ট। কোনে হ'ল হস্পিটেল, হাতটো দেখুওৱা। এইয়া আয়ানৰ কিবা এটা খজুৱতি হৈছে। আৰু ইয়াত বহুত টাইম লাগিব, কাৰণ বহুত মানুহৰ ইয়াত লাইন লাগি আছে। আৰু ডক্টৰ এজনে আহিছে বৰ্তমান, চাইল্ড ডক্টৰ। তো বহি আছে এয়া তৃষ্ণা এনে ৱেইট কৰি আছে। দেখিছে মানুহ কিমান লাইন লাগি আছে, আৰু ইটো চাইডেও আছে মানুহৰ লাইন। টাইম বহুত লাগিব নহয়। A few moments later. देखो मम्मी छवि तो खींच लिया तुम्हारा। हो जाएगा मेरे को। तुम रोएगा, नानी का पास मामा का पास भेज देगा। আৰু এতিয়া আইনৰ চুলি কাটি দিলোঁ, চাওক কেনেকুৱা লাগিছে। ধুনো লাগিছে ন কলিজা? চাওক ই পূৰা কান্দন একদম চুলি কটাৰ কাৰণে ভয় কৰে। তো কাটি হৈ গ'লগৈ। এতিয়া আমি ল'বলৈ লৈ আহিছোঁ চিকেন। সেইখন চিকেন কাটিবলৈ দিছোঁ, সেইটো কাটি আছে। তাৰপৰা লৈ যাওঁ আৰু আজি খোজকাঢ়ি যাব লাগিব। গৰমো বহুত, ৰ'দ দেখিছে কিমান ৰ'দ। উপায় নাই আৰু, স্কুটিখন আহি যাব কাইলৈ বা পৰহিলৈ আহিব। A few moments later. হেল্ল' গাইজ, গুড ইভিনিং। আৰু এতিয়া আবেলি সময়ত আকৌ ওলাই আহিছোঁ, ইভিনিং ৱাক। লগতে আকৌ দেখিছে আকৌ হস্পিটেল যাবলগীয়া হৈছে। এবাৰ মোৰ অলপ কাম আছে, মানে আমাৰ যিটো এনুৱেল মেডিকেল টেষ্ট হয়, তো সেইটো কাৰণে এতিয়া ৰিপৰ্টটো আনিব যাওঁ। দিনতে হৈ গ'ল গোটেইখিনি, ব্লাড শ্লাড দি গোটেইখিনি আজৰি। এতিয়া খালি আনিবলৈ যাওঁ আৰু ডক্টৰক দেখাব লাগে। ডক্টৰক দেখাই খালি চাইন টাইন কৰাই আনিব লাগে। ইভিনিং ৱাকো হ'ব, লগে ভিতৰতে আৰু হস্পিটেল, একো টেনশ্যন নাই। সেইকাৰণে ইভিনিং ৱাকো হ'ব, চব কাম হ'ব। আই নাপিনে চাচোন, মুখখন চাওক, চুলি কাটি ধুনীয়াটো হৈ পৰিল দেই, একদম হিৰো হৈ গ'ল। এনে ভাল লগা নাছিলে এইকেইদিন, মানে চুলিখিনি দীঘল হোৱাৰ কাৰণে। আমি ঘূৰি আহি পাই গ'লোহি। আহি পোৱাৰ লগে লগে এটা অলপ প্ৰব্লেম হ'ল, মানে কি আমাৰ সন্মুখৰ যোনটো ফ্ৰণ্ট ৰুম আছে, যিটো টিউব হ'ল সেইটো বেয়া হৈ গ'ল। তাত কমপ্লেইন দি আহিলোঁ, কমপ্লেইন দিলে লগে লগে আহিছে। তো এতিয়া আহিছে, ঠিক কৰি লওক। মানে লাইটটো নহ'লে বহুত দিগদাৰ হয়, আন্ধাৰ হৈ আছে ৰুমটো, তাকে এতিয়া আহিছে। তুমি লাইটটো দেখাই দিয়া, ওচৰলৈ যোৱা। টৰ্চ মাৰি আছোঁ, দেখা নাই। ইপিনে দেখুৱা, আকৌ ওচৰলৈ যোৱা। সুইচ অফ है, ऑन कर दो। हाँ, ऑन कर दो। ठीक है। जल गया ना? एलईडी আমি লগাব লাগিব, এইটো লগাব লাগিব, এইটো পইণ্ট আছে। আমাৰ লাইট মাৰি আছে। The next day. গুড মৰ্ণিং এভৰিৱান। আৰু কালি ভিডিঅ'টো শেষ কৰাই নহ'লে, আজি আকৌ ষ্টাৰ্ট কৰিছোঁ টমটমৰ পৰা। এতিয়া টটত গৈ আছোঁ, গৰম পূৰা। আগত ছাতিও লৈ আহিছিলোঁ, এতিয়া টটত উঠি ল'লোঁ আৰু এতিয়া গৈ আছোঁ মটন ল'বৰ কাৰণে। মানে মটন খাম, তাকে গৈ আছোঁ মাৰ্কেটৰ পিনে। এতিয়া আমি কলিজা ভাল লাগিছেনে? হে, সি খোজকাঢ়ি আহোঁতে বৰ টান পাইছে, এতিয়াহে খুব ভাল পাইছে। আৰে গ'লোঁ মটনৰ দোকান। আমাৰ মানে অফিচৰ কাম শেষেই হোৱা নাই। মোৰ পাৰ্চটো দি থৈ যা, পাৰ্চটো আছে তাতে। কাম হ'ল নে নাই? A few moments later. দুপৰীয়া ভাত পানী খাই শুই দিলোঁ, মানে ভিডিঅ' নকৰিলোঁ আৰু। এতিয়া আবেলি সময় হ'ল, মানে 3টা বাজি গ'ল আৰু আইনৰ টিউশ্যন টাইম হৈ গ'ল, সেইকাৰণে উঠি দিলোঁ। আৰু আমাৰ স্কুটিখন নথকাৰ কাৰণে মানে তাক এই দুদিন বেটেৰী ৰিক্সাতে পঠাই আছোঁ। আৰু বেটেৰী ৰিক্সা মানুহজনো মানে চিনাকিয়ে হয়, সেইকাৰণে ইমান ভয় নালাগে আৰু। সি অকলেই গৈ আছে, মই যোৱা নাই লগত। বেটেৰী ৰিক্সা আহিবও হৈছে আৰু 3:30 বজাত আহি পাই যাবহি। আৰু তাক তেনেহ'লে কিবা এটা খুৱাই লওঁ। টিউশ্যন যাব ৰেডি। বাই বাই। বাই বাই। দিয়ে যাওক। বাই বাই। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা নতুন ব্লগৰ সৈতে আপোনালোকক আকৌ লগ পাম। তেন্তে আজিলৈ বাই বাই।